সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। মায়ে মোলৈ ধুনীয়াকৈ পিঠা বনাবলৈ ৰেডি কৰিছে। মই হ'লো এলেহুৱা পাৰ্চন, দেৰিকৈ উঠিলোঁ। 10টা বজাত সাৰ পাইছোঁ। শুই উঠি মেজিৰ ওচৰত বহিবলৈ সময় নাই, চিধা গা পা ধুই খোৱাত লাগিলোঁ। ইমান যে ভোক লাগিছিলে, মায়ে সকলোখিনি ৰেডি কৰিলে। তাৰপিছত মই গ'লোঁ বাৰীখন চাবলৈ। যিহেতু মই ৰাতি বাৰীখন চাব নোৱাৰিলোঁ, আজি ভাবিলোঁ ৰাতিপুৱা গৈ বাৰীখন এপাক চাই থৈ আহোঁগৈ বুলি। মই কৈছোঁ ন, মই দেখি চখ লাগি গ'ল। মানে ইমানেই শাক পাচলি দেউতাই খেতি কৰিছে, দেউতা পাৰিছে বুলি মানে ডিউটি পাই কেতিয়া কেনেকৈ শাক পাচলিবিলাক খেতি কৰে দেউতাহে জানে দেই। মই মুঠতে এফালৰ পৰা চাবলৈহে পাৰিছোঁ। মানে ইমানেই সকলোখিনি বস্তু যি লাগে সকলোখিনি পাচলি দেউতা ৰুইছে। মানে ধনিয়া একদম ভৰপূৰ। পিছে মই ভালকৈ চিনি নাপাওঁ। মই দেউতাক সুধিছোঁ এইটো কি হয়, এইটো কি হয়, এইটো কি হয়। দেউতা চাই খগে কৈছে, কিন্তু দেউতাক ধুনীয়াকৈ মোক কৈ গ'ল এইটো আচলতে মূলা শাক বুলি কয়। অঁ, মূলা, ঠিকেই। মই যদি অনুমান ঠিকেই আছে, এইটো মূলা শাক বুলিয়ে কয়। দেউতাক ক'লে মূলা শাক বুলি। তাৰপিছতে মই ৰৈ থকা নাই, মই দেউতাক ক'লোঁ কেইটামান পেক কৰি দিয়ক, মই ঘৰলৈ লৈ যাম। অকলশৰীয়া মানুহ এসপ্তাহমান শাক পাচলিকে খাই থাকিম বুলি। দেউতা ধুনীয়া